হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আৰু মোৰ ভাল বেয়া দুয়োটাৰ মাজতে বেয়া বুলিয়ে ক'ব পাৰি। ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ সৰু ল'ৰা ছোৱালী দুটা আছে মোৰ ঘৰত, আৰু ইফালে গাঁৱৰ পৰা শাহু মা আহিছে, আৰু মানুহজনে একো কৰিব নোৱাৰে, জানে মানুহজনক কৰিব দিব বেয়াও লাগে, এনেকুৱা মানুহ। গতিকে সকলোবিলাক কাম ময়ে কৰিব লাগে, ঘৰৰ বাহিৰৰ। এতিয়া মই আলু মাছ খাৰ বনাই আছোঁ। খাৰ তিতা, এই শেৱালি ফুলৰ তিতা আৰু মাছ খাৰ একেলগে খাই মই বহুত ভাল পাওঁ, সেইকাৰণে বনালোঁ। আপোনালোকেও চাবচোন একবাৰ। এতিয়া মই যাব ওলাইছোঁ স্কুলত। ল'ৰা ছোৱালী দুটাক আনিব যাওঁ। ল'ৰাটোক 1:30 বজাত ছুটি দিব আৰু ছোৱালীজনীক 2টা বজাত। দুয়োটাৰে টাইম দুটা বেলেগ বেলেগ হৈ গ'ল, গতিকে আনিব যাওঁ। আনি কিনে খুৱাই ধুৱাই আৰু খুৱাই থওঁ। গধূলি ময়ে পঢ়াব লাগিব, গতিকে এইখিনিয়ে মোৰ কাম, মোৰ সদায়। আজিলৈ এইখিনিতে এৰিলোঁ, গতিকে আগলৈ আৰু ভিডিঅ' বনাই যাম। মই ভিডিঅ' ভালদৰে বনাব নাজানো, তথাপিতো সাহস কৰিছোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, যাতে ময়ো অলপকৈ আগবাঢ়ি যাব পাৰোঁ। বাই।